Hi everyone, viewers, and welcome back to my YouTube channel. So আমি যে আছো এমচি কলেজত এয়া চাওক আমাৰ গ্ৰুপ হয় মানে কলেজৰ পৰা পলাই আহিছোঁ তো আমি মানে ডিম্পুদাৰ লগত লগ কৰিব লাগে तो हाय यारो एंड प्यारे भाइयों फिर से एक न्यू वाह 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 बोलो वाह वाह सैल्यूट एंड अपने दिल से स्वागत करता हूँ आप लोगों को क्या बात তো আমি যাই আছো এমচি কলেজত যাই কিনে এতিয়া কেইটা বজাত आई होप यू 12টা বজাত বোলে ডিম্পু আহিব তো आई আমাৰ होप সকলোৰে প্ৰিয় জনপ্ৰিয় ইউটিউবাৰ ডিম্পুদা तो तो गाइस ऑल आर फाइन তাৰ লগত লগ কৰিম আৰু তাৰ চিন্তা খাবলৈ চেষ্টা কৰিম আজি বহুত ধামাকাদাৰ ব্লগ হ'ব তো লগত থাকক আৰু মনে মনে আপুনিও যাব পাৰে আমাৰ লগত बहकी सभी जुबां है हम हैं हजारों में अब की कमी जरा है हर चीज खास है अब है जो है वो समा है तुम रह सकी तो रबा है अब है जो है वो समा है तुम रह सके আৰু যোৱাবাৰ আহোঁতে মোৰ ওপৰত কথা কণীও ভাঙিছে যাতাও দিব পাৰে সাৰখিনি খুব তেল খাই এলটোৱে ভাল আমাৰ অধ্যক্ষ মহোদয়ে এখানে গোলাম গামোচাৰে সম্বৰ্ধনা জনাব ওলাইছে তো কওক প্ৰথমতে এম চি কলেজক বহুত বহুত ধন্যবাদ যে ইমান বেছি সন্মান ইমান বেছি মৰম বাপৰে কি কম মই ভাবি পোৱা নাই এনে মানে ভাষণ চাখন দিয়া ইমান নিয়মো নাই হ'লেও আৰু বহুত বহুত ধন্যবাদ এম চি কলেজ বা মোবাইল তো দিছ ইজ এম চি কলেজ Oh my God. এতিয়া আমাৰ পুষ্পজাতিভাৱে ডিম্পুগৰাকীক জাতিৰ সম্বৰ্ধনা জনাব মেম মই ইলেকশ্যন উঠা নাই ভাই মই ইলেকশ্যন উঠা নাই ভাই ডিম্পু ক'বা তো নৰ্মেল ভিডিঅ' বনাওঁ আপোনাৰ লগত সকলোৰে দৰে আৰু চেষ্টা কৰি আছোঁ মানে ভিডিঅ' বনাই পিনে কিমান সন্মান পাম বুলি ভবা নাই সঁচাকৈ মানে হতভম্ব হৈ পৰিছোঁ ভাই এটা এটাকে সুধক কোনোবা কিবা এটা যিকোনো হাত দামক বিয়া বিয়া পাপ্পা হাৰেকে দেৰি আছে দেৰি আছে হৰাই বিয়া পাপ্পা গাৰ্লফ্ৰেণ্ড এইটো আপডেট হৈ থাকে মোৰ ফেভৰেট কাম হৈছে ঘূৰা মানে ফুৰি ফুৰি খুব ভাল পাওঁ ক'ৰবাত গৈ পিনে আৰু মানে ঘৰত থাকিলে এনেকুৱা লাগে ক'ৰবাত যাব পাৰিলোঁ মই বৰুৱা ডাঙৰীয়াক এটা প্ৰশ্ন কৰিব খুজিছোঁ যে ইউটিউবৰ এই যিটো মানে এইটো ফেশ্বন বুলিয়ে হওক বা এইটো হবিয়ে হওক যিয়ে নহওক এইটোক জীৱিকা হিচাপে ল'ব পাৰে নে নোৱাৰে এই কথাটো মই মোৰ মতে ডাইৰেক্ট জীৱিকা হিচাপে লোৱাটো এইটো অলপ ৰিস্ক আছে কাৰণ এইটো আমাৰ বস্তু নহয় এইটো আমেৰিকাৰ গুগলে চলাই আছে যেনেকৈ টিকটক বন্ধ হৈ গ'ল কি ঠিক ৰাতি বাগাতি থাকিম পুৱা উঠি ন' ইউটিউব
কিন্তু কিন্তু ইউটিউব কৰিলে কি হয় মানুহে জনা হয় আৰু জনা হ'লে কিবা বেলেগ বেলেগ কাম কৰিব পাৰি মানে ইউটিউবৰ মাধ্যমেৰে বেলেগ বেলেগ বিজনেছ কৰিব পাৰি এতিয়া ধৰক মই ইউটিউব বাদ দি এখন ই ৰিক্সা চলালোঁ মোৰ ই ৰিক্সাত মানুহ উঠিব আহিব ডিম্পুৰ ই ৰিক্সা যাওঁ ৰ তেনেকৈ ডাইৰেক্ট ইউটিউবটো জীৱিকা হিচাপে লৈ 30-40 পুহিব পাৰিম বুলি ভবাটো এটা মূৰ্খামি বুলি ভাবোঁ মই ডিম্পুদাক মোৰ তৰফৰ পৰা এটা কুৱেশ্যন আছে আপুনিতো বহুত ঠাই ভ্ৰমণ কৰি আছে ভ্ৰমণ কৰাৰ ফলত আমাৰ এক্সপিৰিয়েঞ্চ বা নলেজটো কেনেকৈ বাঢ়িব পাৰে মানে ভ্ৰমণটোতো বেষ্ট মানে তাতকৈ বেছি আৰু শিক্ষা কোনেও দিব নোৱাৰে তো সকলোৱে ভ্ৰমণ কৰিব লাগে আৰু ভ্ৰমণ মানে এইটো নহয় যে বেলেগ দেশতে যাব পাৰে যিকোনো ঠাই আমাৰ বৰপেটাৰ যোনে টাউনত আছে বৰপেটাৰ যোনটো ল'ৰাই টাউনত আছে অলপ বৰপেটাৰ একদম চৰ অঞ্চলত সেই অঞ্চলত একবাৰ গুচি যাওক তাত এক ৰাতিমান থাকি আহক তাৰ জীৱনটো কেনেকুৱা গম পাব বা এনেকুৱা যে সেই চৰ অঞ্চলত থকা মানুহে একবাৰ গুৱাহাটীৰ ক'ৰবাত যাই পিনে ষ্টেচনতে একবাৰ বাগাত দিলা তাৰ লাইফটো কেনেকুৱা গম পাব মানে মোৰ মতে নিজকে বিভিন্ন চিটুৱেশ্যনত হেৰি কৰিব লাগে তেতিয়া ভাল হয় বাহিৰৰ মানুহবিলাকে সেয়ে কৰে এতিয়া যদি আমাৰ ইয়াত মানে কেনেকুৱা কাৰোবাক যদি 20,000 টকা এটা দিয়ে আমাৰ ইয়াত বেছিভাগে কি কৰিব এটা মোবাইল কিনিব ছোৱালীবিলাকে অলপ সোণা চনা কিবা কিনিব কিন্তু বাহিৰত এই মাইণ্ডছেটটো সম্পূৰ্ণ বেলেগ বাহিৰত যদি এজনক 20,000 টকা দিয়া হয় সি এক্সপিৰিয়েঞ্চ ল'ব কাৰণ এক্সপিৰিয়েঞ্চটোহে আমাৰ থাকি যায় ন মৰাৰ আগত আমি সেই সোণা মোবাইল মনত নাথাকে আমি সেই 20,000 টকা যদি ক'ৰবাত গৈছিলোঁ পাহাৰত গৈছিলোঁ শ্বিলঙত গৈছিলোঁ সেইটোহে মনত থাকে তো মোৰ মতে সেইকাৰণে সকলোৱে এক্সপিৰিয়েঞ্চ লওক নতুন আৰু এক্সপিৰিয়েঞ্চ ল'বলৈ কোনো টকা পইচাৰ মানে দৰকাৰ নাই যিকোনো এক্সপিৰিয়েঞ্চ ল'ব পাৰে আজি মই ই ৰিক্সা চলাওঁ চলাই চাওকচোন একদিন কেনেনো লাগে সেইটো মানে কেনেহেন লাগে মোক মানে এটা নাই মান্থলি ইনকাম তেনেকৈ নহয় কাৰণ এইটো কোনো চৰকাৰী চাকৰিয়াল বা মই সেই নহয় মান্থলি ইনকামটো ডিপেণ্ড কৰে এতিয়া ধৰক যোৱা মাহত মই ইংলেণ্ডত গৈছোঁ তো তাৰ ভিডিঅ' মোৰ বেছিকৈ মানুহে চাইছে তো বেছিকৈ টকা আহিব এই মাহ ধৰক মই ঘৰতে শুই বাগাত দি আছোঁ তো পইচা একদম কমি যাব আধা হৈ যাব তো এইটো এনেকৈ সেইকাৰণে ক'ব পৰা বস্তু নহয় এইটো কিছুমানে কয় যে এই 1 লাখ টকা বা 2 লাখ টকা পায় এইটো কষ্ট কৰিলেই হ'ব বা আপুনি কাম ভিডিঅ' বনাব লাগিব দৌৰিব লাগিব তো এইটো কেতিয়াবা আপাৰ নিচে হৈ থাকে এইটো এনেকৈ ক'ব পৰা ছিষ্টেম মানে নাই মানে ভূকম্প পাঠকৰ ভিডিঅ'ত চাইছিলোঁ আপোনাক বহুতো ছোৱালীয়ে প্ৰেম কৰাৰ এক্সপিৰিয়েঞ্চটো অলপ ক'ব মানে প্ৰেম কল কৰে মানে মই কথাতে গম পাই যাওঁ কোনো ছোৱালীয়ে মানে প্ৰেম কৰিলে যিটো মিঠা সুৰীয়া একদম কয় ন সেনেকুৱা নৰ্মেল তেনেকুৱা ইমানো মই নহয় না যে এনেকৈ ফোন কৰিব মইতো আৰু সেই আৰু একদম সেই নহয় বুজিছে না গম পায়ে প্ৰেম কৰিলে খাৰখিনি খুব তেল খাই এলটোৱে ভাল কাৰণ মই এনেকুৱাকৈ ভাবোঁ যে যেতিয়া বুঢ়া হোৱা যাব আৰু মৰাত গেলি বেছি দিন নাই আৰু যেতিয়া কলেজৰ কথা মনত পেলাব আপোনালোকে যে MC কলেজত পঢ়িছিলোঁ তেতিয়া চাগে এই পইণ্টত কৈ কিমান পইণ্ট পাইছিলোঁ সেই পইণ্টত কৈ ইয়াত কৰা ধেমালিবোৰ বা এনজয়বোৰ বেছি ভালদৰে মনত ফুটি আহিব তেতিয়া তো পইণ্টটো লাগে আমাক ভাল মানে সেয়াও লাগে এডুকেশ্যনো লাগে তাৰ লগতে মেমৰিয়েবল কৰিব লাগে যাতে মানে এনেকুৱা লাগে যে এই 3টা বছৰ মোৰ পুৰা এনজয় গ'ল এনেকুৱা যাতে লাগে সেইটোৱে আশা কৰিছোঁ আৰু পুনৰ একবাৰ সকলোকে ৱেলকাম জনাইছোঁ এইখন কলেজলৈকে আৰু ময়ো ইয়াত অহাৰ কাৰণে থেংক ইউ ধন্যবাদ তোমালোকে আচ্ছা আৰু এই ষ্টেজখন উদ্বোধন হৈয়ে গৈছে আনুষ্ঠানিকভাৱে উদ্বোধন কৰিলোঁ এতিয়া ইয়াত ছিংগাৰ আহিব গান গাব মই একচুৱেলি ময়ো নাজানো দিয়াৰ মানে কিন্তু একো নহয় তাৰমানে এই যিটো দেয়াৰটো এনে সকলোতে ক'ব পাৰি যে তাই দে এইটো মানে চবতে খাটি যায় তো মই সেইকাৰণে মই কওঁ থেংক ইউ বাই তো আমার লগরতো পরে অকলে খেলি আছে মানে তার তো আর গার্লফ্রেন্ড নাই এনেই মজা লই আছে গার্লফ্রেন্ডক লৈ আহিব পাৰিলে হয় তো তার গার্লফ্রেন্ড নাই অকলে মজা লৈ আছে চাওক আৰু আমাৰো গার্লফ্রেন্ড নাই চাওক আমি তিনিটা একেলগে ফ্ৰেণ্ডক বুজি মাল হয় তো তার গার্লফ্রেন্ড হয় বলে তো আমি চাওক গার্লফ্রেন্ড নাই কি কৰিম একেলগে বহিছোঁ আপোনালোকৰ যদি গাৰ্লফ্ৰেণ্ড থাকে তেনেহ'লে আহি ইয়াত বহি থাকিব পাৰে মজা ল'ব পাৰে বহুতেই ফেচিলিটি পোৱা যায় ইয়াত চাওক ইয়াত প্লেনিং হৈ আছে যে ডিম্পুদাৰ লগত কেনেকৈ লগ কৰিব পাৰিম মিট কৰিম তো আমি গোটেই
তো কেনেকে কি প্লেন কৰিলে তোমালোকে प्लीज हम लोग प्लान किया कि डिम्पू दा को जिस रास्ते पे मेन रास्ते पे रुकाने वाले और डिम्पू दा के साथ मतलब फोटो वगैरह खींचने वाले वीडियो वगैरह करने वाले तो हमारा ये प्लान है। तो देखते हैं डिम्पू दा अभी होटल के अंदर है, देखते कब निकालते हैं। तो डिम्पू दा के गाड़ी के पीछे हम जाने और ये दिखाओ ये जरा ये তো আমি মানে সেই কলেজৰ পৰা পলাই আহিছো তো আহি কেনে এটা সেলফি ল'ব পৰা নাই আৰু ফটো ল'ব পৰা নাই। আমি ভাবিছো যে ৰাস্তাৰ মাজতে ৰাখি দিম বাইক লৈ কিনে। তো চাওক কি হয়, প্লেনিং এটা কৰিলোঁ। তো চাওক সকলোৱে ইয়াত ৱেইট কৰি আছো। তো আমাৰ এইফালে চাওক, আমাৰতো গাৰ্লফ্ৰেণ্ড নাই, সকলোৱে ছিংগল হয়, ইয়াত বহি আছে সকলোৱে। আৰু সেইফালে চাওক, তো সেইফালে চাওক, যাৰ যাৰ গাৰ্লফ্ৰেণ্ড আছে আহি বহি আছে। গাৰ্লফ্ৰেণ্ড এয়াই যাব ডিম্পুদাৰ ৱেইট কৰি আছো। ভিতৰত কিবা খানা খাই আছে, তো চাওঁ আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ, দেখাব পাৰিম নেকি গ্লাছৰ মাজেদি। তো চাওঁ, এইবাৰ চেষ্টা কৰি চাওঁ। এয়া চাওক, ভিতৰত খানা খাই আছে। ক'ত ডিম্পুদা ক'ত? এইফালে নেকি? চাওক, এয়া ডিম্পুদাৰ ভিতৰত খানা খাই আছে। তো আহিব আৰু সময় হ'ল। Dimpuda, hai Dimpuda. जवान